এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয়ক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে। গোলাঘাটৰ মঞ্চৰ পৰা বাল খবৰ দিলে ৰাজ্যবাসীক। অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰাৰ পৰিকল্পনা চলাইছে অসম চৰকাৰে। অসমৰ আয় মাতৃক বিদিত হাৰত ধন দিয়াৰ লক্ষ্য লৈছে চৰকাৰে। ধন বৃদ্ধিৰ বাবে ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছে অসম চৰকাৰে। 12 ডিচেম্বৰত দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনি। গোলাঘাটত আৰু 30,000 মহিলাক অন্তৰ্ভুক্ত কৰিব অৰুণোদয় আঁচনিত। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 12 ডিচেম্বৰৰ পৰা অৰুণোদয়ক লৈ অধিক গুৰুত্ব দিব ৰাজ্য চৰকাৰে। অহা বছৰত আৰু 8 লাখ মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব বুলি মন্তব্য প্ৰদান কৰিছে। লগতে নতুন বৰ্ষত যুৱক যুৱতীৰ বাবে এটা বাল খবৰ লৈ আহিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যুৱক যুৱতীৰ বাবে এটা বাল খবৰ। জানুৱাৰী মাহত ওলাব 30,000 চৰকাৰী চাকৰি। 30 জানুৱাৰীৰ ভিতৰত 30,000 নতুন চাকৰিৰ বিজ্ঞাপনৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। গোলাঘাটত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুন বৰ্ষত যুৱক যুৱতীসকলৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যুৱক যুৱতীৰ বাবে এই বাল খবৰটো। আজিৰ পৰৱৰ্তী খবৰটো হৈছে হাতত পিষ্টল লৈ মহানগৰীত সন্ত্ৰাস চলাইছে এজন যুৱকে। পিষ্টল দেখুৱাই চুবুৰীয়া মহিলাক প্ৰাণে মাৰাৰ বাবুকি দিছে এজন যুৱকে। মহানগৰীৰ বিশিষ্টাৰ দেহাল পথৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অস্ত্ৰধাৰী এজন দুৰ্বৃত্তক। ধৃত অভিযুক্তজনৰ নাম হৈছে বিবেকানন্দ বুলি জানিব পৰা গৈছে। অভিযুক্তৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে দুটাকৈ পিষ্টল। জানিব পৰা মতে ইয়াৰে এটা ছিংগল বেৰিয়েল আৰু এটা পইণ্ট ইয়াৰ গান বুলি জানিব পৰা গৈছে। জানিব পৰা মতে চুবুৰীয়া মহিলা ৰীনা লস্কৰ নামৰ এগৰাকী মহিলাক পিষ্টল দেখুৱাই হত্যাৰ বাবুকি দিছিল যুৱকজনে। ইয়াৰ পিছতে মহিলাগৰাকীয়ে দাখিল কৰে এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে যুৱকজনক। আজিৰ শেষৰটো খবৰ হৈছে এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিশা নিচাযুক্ত যুৱকে মহতিয়াই নিলে 3 পথ আৰোহীক। এই পথ দুৰ্ঘটনাটো সংঘটিত হৈছে দক্ষিণ কামৰূপত। দক্ষিণ কামৰূপৰ সোণতুলিৰ চমৰীয়া পামত নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। 4-চকীয়া বাহনৰ খুন্দাত শিশু মহিলাসহ 3জন লোক গুৰুতৰভাৱে আহত হৈছে। সংকটজনক অৱস্থাত 3জনক নিশা ভৰ্তি কৰোৱা হৈছে সোণতলী প্ৰাথমিক চিকিৎসা কেন্দ্ৰত। জানিব পৰা মতে চামৰীয়া পামৰ পথৰ দাঁতিত থিয় হৈ থকা অৱস্থাত 3জন লোকক খুন্দুৱাই নিলে এখন বাহনে।